বছৰৰ পৰা নৱগঠিত পৰিষদে পৰীক্ষা পাতিব। উল্লেখযোগ্য যে নতুন শিক্ষানীতি অনুসৰি একত্ৰীকৰণ কৰা হৈছে সেৱা আৰু হাইস্কুল শিক্ষা পৰিষদ। অৱশ্যে এইবাৰ মেট্ৰিকৰ ফলাফলত 10টা শীৰ্ষস্থান নাথাকিব। ইফালে উচ্চতৰ মাধ্যমিকত ছাত্ৰীৰ নাম ভৰ্তি হ'ব বিনামূলীয়া। চৰকাৰে 10,000 টকাকৈ দিব ছাত্ৰীৰ একাউণ্টত। মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে চাওক, যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব, চবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব, তাইক 12,500 টকা সোমাই দিব। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব, সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম। তাৰমানে কি হ'ব? ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব। হ'ব নে ল'ৰাটোৰ ময়ে ল'ব লাগিব? মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো, যে জুলাইত দৌৰক বুলি সিহঁতে। হয়নে নহয়? কি বেটা কি কৈ আছ? তহঁতক দিব লাগিব, তহঁতক বুলেটে দিব লাগিব। ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব। তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি, মা দেউতাকতো নুঠাও। যি ল'ৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব, ই বুলেট পাব, কিন্তু কোনে উঠাব? মাক উঠাব নেকি? হা, উঠাব? তই তেনেকৈ আছ। আজিয়ে উঠাম বুলি ক'লে ছোৱালী আজি